নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল পি ব্লগলৈ স্বাগতম জনাইছোঁ। পুনৰবাৰ মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসমীয়া ফকৰা যোজনা অভাৱেই আৱিষ্কাৰৰ মূলৰ ব্যাখ্যা। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপুনি যদি মোৰ চেনেল নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটি দবাই অল ন'টিফিকেশ্যন অন কৰি ল'ব। ব'লক আমি এতিয়া আৰম্ভ কৰোঁ। অভাৱেই আৱিষ্কাৰৰ মূল। জগতৰ যিকোনো নতুন সৃষ্টি বা আৱিষ্কাৰৰ মূলত যে অভাৱ বা প্ৰয়োজনীয়তাবোধে ক্ৰিয়া কৰে তাকেই এই কথাষাৰৰ যোগেদি বুজোৱা হৈছে। মানুহৰ যিকোনো নতুন সৃষ্টি বা আৱিষ্কাৰৰ ক্ষেত্ৰত অভাৱবোধ নিহিত আছে। অভাৱত পৰিলেহে মানুহে এই অভাৱ পূৰণ কৰিবলৈ মন মেলে। তাৰ বাবে মানুহে নতুন চিন্তা কৰিবলৈ লয়, নতুন ধৰণে বিভিন্ন বিষয় সম্বন্ধে চিন্তা চৰ্চা কৰে আৰু নতুন বিভিন্ন বিষয় আৱিষ্কাৰ কৰে। পৃথিৱীৰ সকলোবোৰ নতুন আৱিষ্কাৰৰ মূলতে অভাৱ, সেয়ে কোৱা হয় যে অভাৱেই আৱিষ্কাৰৰ মূল। ধন্যবাদ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক।